হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক লৈ আহিছোঁ অসমীয়া মানুহৰ খেতি পথাৰলৈ, এখন খাটি অসমীয়া খেতি পথাৰলৈ। তো ইয়াত চবফালে এতিয়া খেতিৰ দিন, খেতি চলি আছে, চবফালে খেতিয়ে দেখিবলৈ পাব, খেতি কৰি থকা। আৰু কিছুমান আপোনাৰ খেতি কৰা নাই, মানে ষ্টাৰ্ট কৰা নাই হাল বাবলৈ। আৰু ইয়াত মেইনলি কি হৈছে, চবতে ডাঙৰ ট্ৰেক্টৰখনেই ইউজ কৰিছে, মেক্সিমাম ডাঙৰ ট্ৰেক্টৰখন ইউজ কৰি আছে। আৰু এখন মষ্টলি 750D হ'ব, বহুতে ডাঙৰ ট্ৰেক্টৰখন ইউজ কৰি থকা দেখিছোঁ। আৰু চবফালে খেতিয়কে আছে। কৰিছা? অঁ, মোৰ একদম চিনাকি জেগা, সৰুৰ পৰা ডাঙৰ হোৱা জেগা। এইখন হৈছে জৰাবাৰী আৰন্ধৰা গাঁও। তো ইয়াত আজি লৈ আহিছোঁ কেনেকৈনো খেতি কৰে। আজিকালি খেতিৰ চেহেৰাটো পৰিৱৰ্তন হৈছে। আগতে গৰুৱে বাইছিলে, আগতে এই যিটো ৰাস্তা, যিটো মোৰ পাছফালে ৰাস্তা দেখিছে, সেইটো একদম কেঁচা ৰাস্তা আছিলে। এতিয়া বৰ্তমান পকা ৰাস্তা হ'ল। তো এতিয়া পকা ৰাস্তা হোৱাৰ কাৰণে অলপ গাড়ী চাড়ী বাঢ়িছে। আৰু এইডোখৰতে বৰ ধুনীয়া জেগাডোখৰ। এইডোখৰতে আমি আগতে সৰুতে খেলিছিলোঁ, মনত আছে এইটো। এইজোপা হৈছে বৰগছ। এই বৰগছজোপা ইয়াতে আমি আগতে উঠি আমি ওলমিছিলোঁ। পুখুৰী আছে, পুখুৰীটোত মাছ ওলাইছে। আৰু এই পুখুৰীটোৰ মেইন কাৰণটো এইটোৱে, মানে খেতি পথাৰলৈ যাতে পানী নিব পাৰে। কিন্তু এতিয়া ইয়াক মাছ খাবৰ কাৰণে ইউজ কৰা হয়। আৰু ইয়াত বৰশী পালে, বৰশীত মানে মাছ পটাপট আহি যায়। আগতে ময়ো পাইছিলোঁ ইয়াত বৰশী। ইয়াত মানে মাছবিলাক মানে কিবা এটা টোপ দিলেই হ'ল আৰু পুটুককৈ লাগিয়ে যায়। আজিকালি অলপ মাছটো কমিলে খালি ইয়াত। আগতে এই গছজোপা, এইজোপা গছ বৰগছ, এইজোপাত মানে আগতে মাহঁতে আমাক উঠিবলৈ কৈছিলে। ইয়াত মানে কি বুঢ়া ডাঙৰীয়া থাকে বুলি কয়, বা অকলে আহিবলৈ মানা কৰিছিলে। গছজোপা দেখিছে চাগে, এজোপা ডাঙৰ বটগছ, বৰগছ একচুৱেলি, বটগছ নহয়, যে বৰগছ হ'ব। আৰু অকণমান কিন্তু ইয়াত দেখা নাই আজিলৈকে মই, পইচা থাকিবও পাৰে, অকলশৰীয়া জেগা যে। ব'লক এতিয়া মই আপোনালোকক লৈ যাম খেতি কৰা জেগালৈ, আচল জেগালৈ। ট্ৰেক্টৰে য'ত হাল বাই আছে তাত ডাঙৰ ট্ৰেক্টৰখনে। আৰু এইখনে আজি মই ট্ৰেক্টৰখন দেখিছোঁ আজি ৰাতিপুৱাই। ট্ৰেক্টৰখনে ৰটাৰী হয়, মানে পাছফালে যিটো ফাংখন ঘূৰে মচলি। সেইখন বহুতে মানে শক্তিশালী যেন লাগিছে, কাৰণ মানুহজনে মোক কৈছিলে, গাঁৱৰ মানুহজনে, যে আগত এখন লগাইছিলে, এখন লাগি থৈ, এখন লগা নাই। ডেফিনেটলি এখন 750 বা তেনেকুৱা তাতকৈ ওপৰৰ চিৰিজৰ হ'ব। ব'লচোন চাওঁ আমি কি দেখোঁ আজি ট্ৰেক্টৰখন। ডাঙৰ ট্ৰেক্টৰে বোৱা হাল চামগৈ আজি।
চবফালে বগলীচোন। হালটো বাই দিয়াৰ কাৰণে মানে পোক চোকবোৰ বেছিকৈ ওলাইছে, কেঁচু চেঁচুবিলাক আৰু বগলীবিলাকৰ আজি মানে পূৰা খানা ভাল হৈছে আৰু খাবলৈ আজি তাহাঁতি বিৰাটে ভাল পাইছে আৰু তাহাঁতি। আমি মানে মাংস মাছ কিনিলে যেনেকুৱা হয় আজি তাহাঁতৰ তেনেকুৱা হৈছে। এইখন দেখিছেনে ট্ৰেক্টৰখন? এইখন হৈছে ট্ৰেক্টৰ, আৰু এইখন ট্ৰেক্টৰে বহুতে জুৰি ট্ৰেক্টৰ হৈছে 750D। ৰবৰত যিকেইটা টায়াৰ আছে, ৰবৰৰ টায়াৰকেইটাৰ লগত দুটা এক্সট্ৰা ইয়াত লগাই লয় মানে লোহাৰৰ চকা, আৰু পাছখনে এখন ৰটাৰী মানে ঘূৰীয়া বস্তু, ঘূৰা এখন ফাং আছে। বেলেগ বেলেগ ডিজাইনৰ থাকে। এতিয়া আজি ঘোঁৰা ফাংখন লগাইছে, যিখনে দেখিবলৈ পাব এতিয়া। গোটেই খানি লৈ গৈছে আৰু বোকা মানে তামাম বোকা কৰিছে। যথেষ্ট এখন শক্তিশালী ট্ৰেক্টৰ যেন পাইছোঁ দেই। এইকেইটা বগলীও আছে, ইয়াত কণা মচুৰি বেছি আছে। ইয়াত কণা মচুৰা বুলি যিটো কয় আমাৰ, ইয়াত কণা মচুৰা বুলি যিটো আছে ন, সেই বস্তুটোৱে বেছি আছে মানে। কণা মচুৰা চৰাইটো, কণা মচুৰা চৰাইটো বগলীৰ মাজত ডিফাৰেঞ্চটো এইটোৱেই, বগলী মানে বগা হয় গোটেইটো, আৰু কণা মচুৰাটো ওপৰৰ ফালে অলপ ব্ৰাউন কালাৰ থাকে। ভালকৈ চাওকচোন। তো মচুলি সেইডৰা বাই হ'ল চাগে কমপ্লিট। তো এতিয়া নেক্সট সেইডৰা বাব। দেখাই দিছোঁ এখন ট্ৰেক্টৰখন, সেইডৰা বাই হ'ল, এতিয়া নেক্সট ডৰা বাবলৈ গৈ আছে। বেছি সময় নালাগে বাৰু এই ডাঙৰ ট্ৰেক্টৰখন লগাই দিলে। সৰু সৰু মাটি, আমাৰ যিহেতু অসমৰ যিটো ষ্ট্ৰাকচাৰ খেতি বাতিত, তাত মানে মাটিবিলাকৰ সৰু সৰু হয়। তো এইবিলাক মানে হাল বাওঁতে বেছি টাইম নালাগে, পুটুককৈ হৈ যায় ডাঙৰ ট্ৰেক্টৰখনে, সৰু সৰু মাটি যে। মোৰ পাছফালে এইখিনি যিখিনি মাটি আছে, যিমানখিনি আছে এইখিনি চব বৰ্তমান আমাৰ ঘৰে মাটি। তো এইখিনি বাই হৈছে অলৰেডি। প্ৰথম চাহটো বাই হ'ল, ইয়াত প্ৰথম চাহটো বাই হৈছে, ডাঙৰ ট্ৰেক্টৰখনে প্ৰথম চাহটো বাই হ'ল। তো এতিয়া নেক্সট চাহটো পাবগৈ। এইখিনি বেলেগ মাটি আছে, সেই বেলেগ মাটিখিনি পাবগৈ। আৰু ইয়াত এটা ভাল কথা লাগিছে, বগলীকেইটাই কিবা এটা গম পাইছে যে ট্ৰেক্টৰখনৰ পাছে পাছে গ'লেই মানে খাবলৈ পাম। আৰু কণামুচিকেইটাও সেইমতে গৈ আছে, বগলীকেইটাৰ লগতে কণামুচিকেইটাও গৈ আছে। গোটেইখিনি ট্ৰেক্টৰখনক ফ'ল' কৰি আছে, দেখিব পাব পাছলৈ। গোটেইকেইটাই ট্ৰেক্টৰখনক ফ'ল' কৰি আছে। এই কণামুচিকেইটা ট্ৰেক্টৰখনৰ পাছে পাছে গৈ আছে। চবেই কিবা এটা ভাবি লৈছে যে ট্ৰেক্টৰখনৰ পাছে পাছে গ'লে চাগে আমি খাবলৈ পাম, এনেকৈ কিবা এটা ভাবি লৈছে। আৰু সেইকাৰণে কি কৰিছে, ট্ৰেক্টৰখনৰ পাছে পাছে গৈ আছে। সম্পূৰ্ণ এটা অসমীয়া খেতি বাতিৰ দৃশ্য। বহুত দিনৰ মূৰত মই আজি আহিছোঁ পথাৰলৈ। ইয়াতে এইটো এটা জান হয়, একচুৱেলি এইটো এটা জান আছিলে। এই জানটো একদম ইয়াত আপোনালোকৰ এই একদম মলকৈ পথাৰ একদম মাজলৈকে জানটো আছিলে। তো সেই জানটোৰ পৰা এনেকৈ পানী আহিছিলে, কিন্তু পানীখিনি এটা ষ্টেবল হৈছে, পানীৰ পৰিমাণটো যিটো কম আছে। যেতিয়া বাৰিষা ফুল হৈ যায়, সেই জানটোৱেদি পানীখিনি পূৰা স্পীডত গুচি যায়। এইফালেদি এনেকৈ গৈ
এনেকৈ এনেকৈ একদম ইখন পথাৰলৈকে যায়গৈ। আৰু এই জানটোতে আগতে বান পাতিলে, বানত মানে মাছ বহুত লাগে, বৰালি মাছ বিশেষকৈ লাগে। বৰালি মাছ মানে ডাঙৰ ডাঙৰ বৰালি মাছ লাগে। আগতে আমাক যেতিয়া কৈছিলে আইতাই, তেতিয়া এবাৰ হেনো এটা বৰালি মাছ লাগিছিলে। বৰালি মাছটো ইমানেই ডাঙৰ আছিলে, কাণত লৈ আহিছিলে আৰু তাৰ যিডাল ফান্দাডাল মানে যিটো ফিচা মানে তলৰ যিটো পাৰ্ট, সেই পাৰ্টটো একদম মাটিত চুচৰি আছিলে, কাণত লৈ আহিছিলে। মষ্টলি মানুহটো যদি ওখ হয় 5 ফুট বা 4.5 ফুট, তো মানুহটো কাণত যেতিয়া লৈ আহে বৰালি মাছটো, তো মূৰৰ পৰা 1 ফুট তলত দিলোঁ, মিনিমাম 4.5 ফুট বা 4 ফুট বৰালি মাছ চাগে নিশ্চয় হ'ব এইটো। কিন্তু আজিকালি এই চাইজবিলাক অলপ সৰুহে আহে, ইয়াত ইমান ডাঙৰ দেখা নাই মই। তথাপিতো ইয়াত ডাঙৰ বৰালি মাছ লাগে কেতিয়াবা, 2 ফুটমান দীঘল। আৰু ইয়াত এজনী চৰাই মাতি আছে, সুইটুটু সুইট বুলি। আৰু এই চৰাইজনী এটা ইণ্টাৰেষ্টিং কাহিনী আছে। কাহিনীটো কি, এই চৰাইজনী মানে কি তাহাঁতৰ ক'ত পোৱালি থাকে নহ'লে কণী থাকে। সুইটুটু সুইট বুলি যিজনী মাতি আছে ন, এইজনী চৰাই এজনী মানে কি কণী বা পোৱালি থাকে ক'ৰবাত, নহয় কণী হয়তো পোৱালি বেলেগ এটা ঠাইত থাকে। আৰু তাহাঁতি গৈ পিনি সেই কণীকেইটা বচাবলৈ বেলেগ এটা ঠাইত উৰি পিনি তাহাঁতি চমাখা কৰি থাকে, যাতে মানুহৰ কনচেনট্ৰেশ্যনটো মানে ডাইভাৰ্ট হয়, যে আচল বস্তুটো মই ক'ত থৈ আহিছোঁ, এতিয়া মই ইয়াত আছোঁ যেতিয়া ইয়াতহে আছে আচল বস্তু, এনেকৈ কিবা এটা তাহাঁতি ক'ব বিচাৰে মানে। আৰু সেইকাৰণে কি য'ত কণী থাকে তাহাঁতি তাত নিচৰে, তাৰপৰা আঁতৰত গৈ পিনি কোনোবা এটা নিৰ্দিষ্ট জেগাত মানে তাহাঁতি ঘূৰি চিঞৰি থাকে সুইটুটু সুইট বুলি। আৰু তেতিয়া মানে ভাবে, মই হ'লেও আগতে ভাবিছিলোঁ যে একচুৱেলি ইয়াতে কিবা এটা আছে তাহাঁতৰ পোৱালি ছোৱালী কণী চণী। তো এবাৰ আমি খুব মতে বিচাৰিলোঁ চৰাইজনী পাছে গৈ বাট ক'তো বিচাৰি উলিয়াব পৰা নাছিলোঁ, কণী হওক বা এনেকুৱা পোৱালি হওক। আমিও তেনেকৈ মানে ডাইভাৰ্ট হৈ গ'ল আমাৰ মনটো, কনচেনট্ৰেশ্যনটো, যে চৰাইজনী যিহেতু ইয়াত মাতিছে একচুৱেলি ইয়াতহে আছে কণী। একচুৱেলি সেইটো নহয়। এই চৰাইজনী যেতিয়া মাতে তেতিয়া মানে কি হয়, মাতে এডোখৰত, পোৱালি বা কণী থাকে কোনোবা এডোখৰত, আৰু কনচেনট্ৰেশ্যনটো ডাইভাৰ্ট কৰিবৰ কাৰণে তাহাঁতি বেলেগ এটা ঠাইত চিঞৰ কৰি থাকে। তো ট্ৰেক্টৰখন বৰ্তমান এখন ৰৈ আছে, দেখিছে চাগে ট্ৰেক্টৰখন ৰৈ আছে। তো এইখন মানে কি হ'ল, ট্ৰেক্টৰখন ৰখালে মানে কি খাব সময় হ'ল চাগে। তো তেতিয়াহ'লে আমিও যাওঁগৈ। আৰু আজি খেতি চালোঁ, অসমীয়া মানুহৰ খেতি আজিকালি আধুনিক হৈছে। তো আধুনিক খেতি কেনেকৈ কৰে চালোঁ ট্ৰেক্টৰ লগাই। আৰু ট্ৰেক্টৰ যোনে চলাই তেওঁ সুধিলে আমি গম পাম কিমান ৰেট লৈছে, কি লৈছে। তো সেইটো আমি সুধি চাম কিমান হৈছে কি নাই হোৱা। তো আমি ট্ৰেক্টৰৰ মালিকৰ ওচৰলৈ যাম এতিয়া, মালিকক গৈ সুধিম যে ট্ৰেক্টৰখনৰ ৰেটটো কিমানকৈ লৈছে আৰু কেনেকৈ কি লৈছে, প্ৰতি বিঘাত লৈছে নে পুৰাত লৈছে, কি লৈছে, ৰেটটো কিমান। ট্ৰেক্টৰ চালোঁ, ময়ো চালোঁ। আকৌ ট্ৰেক্টৰখন ষ্টাৰ্ট হৈ গ'ল মানে আকৌ বাব এতিয়া। অলপ খাই বৈ ল'লে, খাই বৈ এতিয়া মানে অলপ এনাৰ্জিটো লৈ ল'লে, কাৰণ এখন ট্ৰেক্টৰখন চলোৱাটো কম কথা নহয়, গোটেই গাটো হিলাই পেলাই এইখনে। গোটেই শক্তিশালী ট্ৰেক্টৰ এখন, অলপ দেখাই দিছোঁ মানে গোটেই গাটো হিলাব। ট্ৰেক্টৰ পাছে গৈ থাকোঁ যে কেনেকৈ পৰা ক'ত পাওঁ কিমান লাগিছে চাওঁ যে। ট্ৰেক্টৰত তেনি, কণামুচৰি তেনি, লগতে এই শ্ৰীমন্ত বৰাও তেনি। আজি খেতি নকৰোঁ, বাট খেতি আজি এনজয় কৰিম আমি। খেতি বোৱা ডাঙৰ ট্ৰেক্টৰখনে খেতি কৰা আমি এনজয় কৰিম। গোটেই কণামুচৰি।
তো এই জাষ্ট মই ইয়াত মানে সুধিলোঁ আমাৰ ট্ৰেক্টৰৰ মালিকক, এই জাষ্ট সুধি আহিলোঁ অলপ সময় আগত, যেতিয়া তেওঁ খাবলৈ গৈছিলে। তো সোধাত মই ইয়াৰ বিষয়ে সুধিলোঁ কিমানকৈ লয় কি নলয়। তো ইয়াত এখন যিখন 750 যিখন ট্ৰেক্টৰ, এই ট্ৰেক্টৰখনে আমাৰ ইয়াত মানে শিৱসাগৰ ডিষ্ট্ৰিক্টত য'ত মই গৈ আছোঁ আমগুৰি, তাত মই এইটো মোক কোৱা মতে এবিঘা বালে 400 টকাকৈ লৈছে 750খন, যিহেতু এখন শক্তিশালী হয় অলপ, গতিকে 400 টকাকৈ আমাৰ ল'ব। তো মালিকজনে মানে কি অলপ লাজ কৰিলে, তাক মই সুধিছিলোঁ বোলো আপোনালোকক ভিডিঅ' এটা কৰি দিওঁ, তেওঁ কিন্তু লৰ মাৰিলে এফালে, কাৰণ ভিডিঅ' বুলি ক'লে আমাৰ গাঁৱৰ মানুহ যেতিয়া পটককৈ মানে ভিডিঅ'ত ল'বলৈ সাহসটো নকৰে, হেজিটেশ্যন কিবা থাকে, মোৰো আছিলে আগতে, তাত আজিকালি অকণমান চেষ্টা কৰিছোঁ যাতে ওলাব পাৰোঁ, আপোনালোককো দেখাব পাৰোঁ। আমাৰ গাঁৱলীয়া খেতি পথাৰ, একদম সুন্দৰ খেতি পথাৰ, একদম ঠাণ্ডা পৰিৱেশ, অকল ইয়াত ট্ৰেক্টৰখনৰ মাটি আছে, বেলেগ মাত একো নাই, চৰাইকেইটা মাত আছে আৰু যিজনী চৰাই অলপ আগত মোক কৈছিলোঁ হুইট কৰে বুলি, মই জাষ্ট এই দেউতাৰ পৰা ইনফৰ্মেশ্যনটো ল'লোঁ, দেউতাৰ পৰা। তেওঁৰ মতে চৰাইজনীৰ নামটো হৈছে গংগা চিলনী, আৰু লগতে আৰু দুটামান কথা গম পালোঁ। কথাকেইটা হৈছে কি যে বৰালি মাছ যে লাগে বুলি যে কৈছিলোঁ, বৰালি মাছ বানত লাগে, মানে আমাৰ ইয়াত বান পাতিছে, বান বুলি এটা বস্তু আছে, তো জালনা নিচিনা বাঁহেৰে গুঠি ভেটা দি দিয়ে, তো তাৰ মাজেদি পানীটো চলি যায়, তো পানীটো চলি গ'লে বৰালি মাছকেইটাৰ লগত পানীৰ সোঁতত আহি বানখনতে যেতিয়া খুন্দা মাৰি দিয়ে, যেতিয়া এই যিখন নেট থাকে বা জালনা থাকে বাঁহৰ, তাত যেতিয়া খুন্দা মাৰি দিয়ে, বৰালি মাছকেইটা যেতিয়া খুন্দা খোৱা মাত্ৰকৈ তাহাঁতি জাপ মাৰি দিয়ে, আৰু জাপ মাৰি দিলে বানখনৰ ওপৰত পৰি যায়, ওপৰৰ পাৰ্টটোত ধুনীয়াকৈ খেৰ চেৰ দি থয়, আৰু তাত বৰালি মাছকেইটা পৰি পিনি আকৌ জঁপিয়ালে তাহাঁতি যাব নোৱাৰে, যিহেতু মাটিত পৰি যায়, বেছি জাপ মাৰিব নোৱাৰে। যেতিয়া পানীত থাকে বৰালি মাছ তেতিয়া বহুতে জাপ মাৰিব পাৰে, কিন্তু মাটিত যেতিয়া বা এনেকৈ যেতিয়া এই খেৰৰ মাজত পৰি যায় বানখনৰ ওপৰত, তেতিয়া তাহাঁতৰ জাপ মৰাৰ শক্তিটো কমি যায়, যিহেতু পানী নাথাকে। এটা ইণ্টাৰেষ্টিং কথা আমি গম পালোঁ আজি আহি, বাট মই গম পাইছিলোঁ, খালি মোক মানে ক'বলৈ পাহৰিলোঁ। যেতিয়া দেউতাক মই সুধিলোঁ গংগা চিলনীৰ কথা, এই চৰাইজনীৰ কথা, তেতিয়া দেউতাই মানে এই বিষয়ে ক'লে যে এই বিষয়ে অলপ কৈ দিবি, তেতিয়া ভাল লাগিছিল, মই কৈ দিছোঁ এতিয়া। আৰু ইয়াতে এটা পুখুৰী আছে, এই পুখুৰীটো স্পেচিয়েলি সেইকাৰণে ইউজ কৰিছিলে আগতে, বাট আজিকালি নকৰে, আজিকালি নেচাৰেল পানী হৈ যায়, মানে বৰষুণে দি থাকে ন। তো আগতে কেতিয়াবা সোনকালে যদি খেতি কৰিবলৈ হয়, পুখুৰী এটা আছে ইয়াত, ইয়াৰ পৰা পানী সিঁচি পিনি ইয়াত কঠীয়া চঠীয়া পাৰিব পাৰে, গছতো আছে, বাট এইটো আজিকালি মাছ চাছ খাবৰ কাৰণে চাগে ইউজ কৰে, এনেকৈ ইমান ইউজ নকৰে খেতি পথাৰৰ কাৰণে, মই দেখা নাই খেতি পথাৰৰ কাৰণে ইউজ কৰা একচুৱেলি। আৰু ইয়াত এখন আকৌ আহি গ'ল ট্ৰেক্টৰখন নিজৰ ষ্টাইলত, আহি গ'ল। যিটো ৰটাৰী আছে, ই মানে গোটেই বোকা ফালি একেবাৰে বৰবাদ কৰি দিয়ে আৰু মাটিডোখৰ, মানে চহাই পেলাই আৰু বৰবাদ মানে কি আৰু সমান মাটিডোখৰ গোটেই ফালি চিৰি বোকাময় কৰি দিয়ে মানে। ট্ৰেক্টৰখন এতিয়া মই চাইছোঁ ভালকৈ, এইখন হৈছে ফাৰ্গুচন মেচি ফাৰ্গুচন 750 নহ'লে 7250 DIটো মানে গম পাইছোঁ ডিজেল বাৰু, 7250 মই নামটো এতিয়া দেখিছোঁ, একচুৱেলি আঁতৰ পৰা মই 750 দেখি আছিলোঁ, তো এতিয়া চাই দেখিছোঁ যে এখন 750 নহয় 7250 একচুৱেলি 7250 CC হ'ব, মচুলি 7250 CC হ'ব হা, 7250 মেক্সে, এখন মেক্সে ফাৰ্গুচন, মেচি ফাৰ্গুচন নহয়, মেক্সে ফাৰ্গুচন, এখন বহুতেই শক্তিশালী। 7250 যদি CC হয়, এখন মানে বহুত শক্তিশালী এখন ট্ৰেক্টৰ, আৰু সেইকাৰণে হয়তো দামটো চাগে 400 মান লৈছে, কাৰণ তেলটো বেছি খাব, যিটো CC বেছি, শক্তিটো যেতিয়া বেছি আৰু ডেফিনেটলি তেল বেছিয়ে খাব, গতিকে সেইকাৰণে ইয়াৰ দাম হৈছে 400 প্ৰতি বিঘা। 2018 প্ৰথম খেতি আমি ষ্টাৰ্ট কৰিছোঁ
আৰু ইয়াত বাওঁতে লৈছে 7250 ট্ৰেক্টৰখনে বাইছে আৰু ট্ৰেক্টৰখনত 400 টকাকৈ প্ৰতি বিঘাত লৈছে আমগুৰিত। তো ইয়াতকৈ যদি কম হেৰি হয় জুৰি ট্ৰেক্টৰ হয় তেতিয়াহ'লে দামটো অলপ কম হ'ব পাৰে, আৰু ইয়াতকৈ যদি বেছি শক্তিশালী হয় তেতিয়াহ'লে দামটো ইয়াতকৈ বেছি হ'ব পাৰে। তো চবতে ইয়াত একেই নহয়, বাট ইয়াত বৰ্তমান লৈ আছোঁ ইমানকৈ। তো এয়া হৈছে আমাৰ অসমৰ আধুনিক খেতি বাতি। তো আজিকালি হাল বোৱা চিষ্টেমটো নাই মানে, আজিকালি আমাৰ ইয়াত বোকা যদিও ইয়াত মানে ডাঙৰ ট্ৰেক্টৰখন ইউজ কৰা হয় প্ৰথম চাহটো, আৰু পাছৰ যিবিলাক চাহ আছে সেইবিলাকত সৰু ট্ৰেক্টৰখন ইউজ কৰা হয়, পাৱাৰ টিলাৰ বুলি আমি যিখন কওঁ, যিখন দুটা মানুহ যিটোখনত মানে দুডাল হেণ্ডেল থাকে আৰু এটা মানে চলাই যায় হেৰি হেণ্ডেলত ধৰি। সেইখন আমাৰ এখন ঘৰত আছে, কিন্তু সেইখন বাবলৈ আমাৰ ঘৰত মানুহ নাই, গতিকে এখন এনেই পৰি আছে। সেইখনে আমি ইউজ কৰিম নেক্সট, ইয়াৰ পিছত হাল বোৱাৰ পিছত। কিন্তু সেইখন বেলেগ মানুহে আমি লগাম, যিহেতু মোৰো সময় নাই আৰু দেউতাৰো ইমানকৈ লাগিব নোৱাৰে পথাৰৰ মাজত, যিহেতু স্বাস্থ্য পাতিৰ কথা আছে। গতিকে এয়া হৈছে আমাৰ অসমৰ খেতি, মানে বিশেষকৈ আজিকালি আধুনিক অসমৰ খেতি। ত' এয়াই হৈছে আমাৰ অসমৰ খেতি। আকৌ ভালকৈ দেখাই দিছোঁ। তো আজি আমি দেখিলোঁ খেতি পথাৰ, গাঁৱলীয়া খেতি পথাৰ। চ' এতিয়া মই যাওঁগৈ বুলি ভাবিছিলোঁ, কিন্তু এটা নতুন আৰু এটা বস্তু দেখি গ'লোঁ। নতুন নহয়, একচুৱেলি পুৰণাই হয়, ইণ্টাৰেষ্টিং বস্তু। সেইটো হৈছে পুখুৰী চাহ। কিন্তু তালৈ যাবলৈ হ'লে গোটেই পথাৰ এচোৱা নামি যাব লাগিব। পাৰিম নোৱাৰি ৰাস্তা আছে নে চাওঁ, যদি ৰাস্তা আছে যাম, আৰু যদি ৰাস্তা নাই মই আঁতৰৰ পৰা দেখাবলৈ ট্ৰাই কৰিম। ৰাস্তাটো আছে, অকণমান চাইডেদি যাব লাগিব। কেনেকুৱা বস্তু, কি হয় পুখুৰী, কেনেকৈ আহিছে চাই হ'ব।
চব পুখুৰী চাই খতম হৈ গ'লে যে আমি যাওঁগৈ ঘৰৰ মানুহৰ ঘৰলৈ যাওঁগৈ আৰু মাজে মাজে বোকা আছে মাজে মাজে বোকা নাই কিছুমানত পানী আছে কিছুমানত পানী নাই এইবিলাক গৰু আহি পিনে গোটেই আলিটো ভাঙি থৈ গৈছে অলপ লাগিলে অ'কে মই এতিয়া পকা ৰাস্তাত গোটেই বোকা লাগিলে খালি এতিয়া মই পকা ৰাস্তাত উঠিলোহি দেই এতিয়া আমি ঘৰত যাম তো এয়া আছিলে আমাৰ খাটি অসমীয়া গাঁৱৰ ৰূপটো এই বৰ্তমান অৱস্থাত আধুনিক যিটো ৰূপ তো আজিলৈ আহোঁ বাই বাই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ